আমাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ হাফিলি হৈ আছে বহুতৰে আৰু কিছুমানৰ হ'ব বাকী আছে। সেইবাবে ভাবিলোঁ তোমালোকৰ লগত মই আজি অসমীয়া কুৱেশ্যনখন আলোচনা কৰোঁ। যিখন আগৰ কুৱেশ্যন। তথাপিতো তোমালোকৰ ইয়াৰ পৰা কমন আহিব। ঠিক আছে, কমন পৰিব, চিন্তা কৰিব নালাগে। আমি যদি চাওঁ আগৰ কুৱেশ্যনৰ পৰা ভালেখিনি কমন পৰে। আৰু লগতে তোমালোকে আইডিয়াও পাবা কেনেধৰণৰ প্ৰশ্ন আহে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা, মই মেইনলি 1 নম্বৰীয়া প্ৰশ্ন আৰু ব্যাকৰণখিনি আলোচনা কৰিম। উত্তৰখিনি কৰিব চেষ্টা কৰিম। বাকীখিনি তোমালোকে চেষ্টা কৰিবা, নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা। প্ৰথম প্ৰশ্নটো হৈছে চমু উত্তৰ দিয়া। পচন্দ ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? ইয়াৰ যে এনচাৰটো চাওঁ তেতিয়াহ'লে তোমাৰ প্ৰাপ্য কি কোৱা বুলি কবিক প্ৰশ্ন কৰিছিল। পিপলান্তি গাঁওখন ক'ত অৱস্থিত? ৰাজস্থানত অৱস্থিত। মানুহৰ সুখ দুখৰ আচল কাৰণ কি? নিজৰ কৰ্ম আৰু মনৰ বাবে। ঠিক আছে, মানুহৰ সুখ দুখৰ আচল কাৰণ হৈছে নিজৰ কৰ্ম আৰু মন। ঠিক আছে। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? আছাম নিউজ নামৰ কাকতখনৰ সম্পাদক আছিল। কানিয়াৰ কীৰ্তনৰ ৰচক কোন? হেমচন্দ্ৰ বৰুৱা। 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 2 নম্বৰকে 4টা প্ৰশ্ন আছিল। 8 নম্বৰ কবিয়ে সঁচা উদাৰতাৰ কথাষাৰে কি বুজাব বিচাৰিছে? পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ কিয় ৰাখিব লাগে? প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? মই মেইনলি তোমালোকৰ লগত গ্ৰামাৰখিনি আলোচনা ব্যাকৰণখিনি তোমালোকে চাবা। এইখিনি তোমালোকে নিজে পাৰিবাই আৰু। নেক্সট হ'ল কবিজনাৰ নাম লিখি সুখ কবিতাৰ মূলভাৱ লিখা। মূলভাৱ চাবা এটা যিকোনো। মেইনলি সুখটোৱে চাবা। ঠিক আছে, বাকী তোমালোকে দৃষ্টান্তটো চাব পাৰা। ব্যাখ্যা কৰা যিকোনো এটা। ব্ৰজৰ গৰ্জনে ব্ৰক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা? মই কলো ব্ৰজক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। নাইবা আহিছিল মহাকাশে দিয়া মোক বিশাল দৃষ্টি আৰু ধুমুহাৰ প্ৰচণ্ড শক্তি। ব্ৰজই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। নেক্সট প্ৰশ্নটো আহিল 5 নম্বৰটো। শব্দ অৰ্থ লিখা। মই ধুনীয়াকে লিখিছো কাৰণ এখন শ্বেয়াৰ কৰা হ'ব, যিটো আমাৰ অনলাইন ক্লাছ আছে হোৱাটছএপ গ্ৰুপত, তাতে শ্বেয়াৰ কৰা হ'ব, সেইকাৰণে মই লিখি দিছো। ঠিক আছে, তাতে পিছত পাৰে চাব। শব্দ অৰ্থ লিখা যিকোনো 4টা। কাম্যৰ যদি আমি অৰ্থ চাওঁ তেতিয়াহ'লে কাম বা কামনা কৰা। মুমূৰ্ষু মানে হ'ল প্ৰায় মৃত্যুমুখী। ঠিক আছে, প্ৰায় মৃত্যুমুখী তেনেকুৱা সময় বুজাই। অনায়াসে যিকোনো 4টা লিখিব দিছে, মই গোটেইকেইটাই বুজাই দিছো। অনায়াসে মানে সহজে, কিটা কাম সহজে কৰাক অনায়াসে বুলি কোৱা হয়। তৰি মানে হৈছে নৌকা বা জাহাজ। নাস্তিক মানে ধৰ্মৰ প্ৰতি বিশ্বাস নাই, এইবিলাক নাস্তিক বুলি কওঁ। শিষ্ট মানে ভদ্ৰ। নেক্সট সমাৰ্থক শব্দ লিখা, মানে একে নিচিনা শব্দ অৰ্থ একে বুজাব লাগিব। যিকোনো 2টা লিখিব দিছে, 4টা আছে। নৰিয়া মানে বেমাৰ। চকু মানে নয়ন। সিক্ত মানে আৰ্দ্ৰতা। পানী মানে কি হ'ব? জল। বিপৰীত শব্দ লিখা। শলাগ মানে প্ৰশংসা। বিপৰীত শব্দ, এইটো হেৰি হৈছে শলাগ লোৱা বা প্ৰশংসাৰ বিপৰীত শব্দ হৈছে শত্ৰু বুলি ক'লে বন্ধু। তোমালোকে কমেণ্ট কৰিবাচোন, শলাগটো প্ৰশংসা হয়নে বাৰু? তোমালোকে কমেণ্ট কৰি কবাচোন। এইটো অলপ মোৰ মানে কনফিউজ আছে। যিকোনো 4টা লিখিব দিছে, মই আটাইকেইটাই কৈছো বাৰু। তোমালোকে শলাগটো তোমালোকে নিজে চেষ্টা কৰিবা এবাৰ। ঠিক আছে, ইয়াত মই লিখোতে অলপমান হেৰি থকা যেন পাইছো। দোষ মানে হ'ল গুণ, বিপৰীত ওলোটা। স্বাক্ষৰ মানে নিৰক্ষৰ। আৰু আদি মানে অন্ত। ঠিক আছে, আদি মানে অন্ত। বাক্য ৰচনা কৰা যিকোনো 2টা লিখিব দিছে। জীৱন যাপন, যে তেখেতসকলে ধুনীয়াকে জীৱন যাপন কৰি আছে, এনেকুৱা আৰু বাক্য, হয় নহয়? দিন ৰাতি একেকাৰ কৰি মানুহে কাম কৰিলেহে উন্নতি লাভ কৰিব পাৰে। এনেধৰণে লিখিব পাৰিবা, নিজৰ ইচ্ছামতে লিখিলে হ'ল আৰু। কপাল ফুটা মানে দুৰ্ভাগ্য অহা। তেখেতৰ কপাল বানে খেতিডৰা মাৰে নিয়াত ৰামৰ কপাল ফুটিল। ঠিক আছে, কপাল ফুটি মানে দুৰ্ভাগ্য আহিল আৰু। প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো 2টা। গাঁৱলীয়া আছে, বননি আছে, জোনালী আছে, লিখক আছে। গাঁৱলীয়া মানে কি হৈছে? গাঁও যুগ অলিয়া গাঁৱলীয়া। ঠিক আছে, তাৰপিছত আছে বননি, বন যুগ অনি বননি। জোনালী জোন যুগ আলি জোনালী। লিখক যুগ লিখ যুগ অক লিখক। ঠিক আছে, ধুনীয়াকে দিয়ে আছে, মই তলত লিখি দিছো, তোমালোকে চোৱা।
বননি বনযোগনি লিখযোগ অক লিখক যোন যোন আলি জলদি আলি গাঁওযোগ উলিয়াই গাঁও উলিয়াই ঠিক আছে তোমালোক যি গ্ৰুপত দিম নহয় তোমালোকে পাই যাব ধুনীয়াকৈ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন হ'ব বিচাৰে 9ৰ তোমালোকে হ'ব পাৰিবা মাত্ৰ 100 টকাতে তোমালোকে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা ঠিক আছে কি কাৰণে ন আৰু খ হৈছে লিখা যিকোনো দুটা প্ৰণাম প্ৰণাম ন হোৱাৰ কাৰণ কি প্ৰণামৰ ন হোৱাৰ কাৰণ যদি প্ৰ থাকে প্ৰৰ উপসৰ্গ পিছত মূৰ্ধন্য ন বহে ঠিক আছে মূৰ্ধন্য হোৱাৰ কাৰণটো খুজিছে নেক্সট থাকিল দৃষ্টি দৃষ্টি বুলি কওঁতে কি হ'ব যে ৰিকাৰৰ পিছত মূৰ্ধন্য হয় সেইকাৰণে দৃষ্টি হৈছে মূৰ্ধন্য হৈছে কালিবৰ্ষ বহোৱা নাই 6 নম্বৰতে উত্তৰ লিখা অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল এইখনে চাবুৱা চাহ বাগিচা যিটো 1835 চনত হৈছিল চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে মই লিখি থকা নাই প্ৰশ্নটো তোমালোকে চেষ্টা কৰিবা বহুত দীঘলীয়া হয় যিহেতু প্ৰশ্ন লিখিব নোৱাৰি চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল তাৰপিছত নেক্সট চাহ জনগোষ্ঠীৰ দুটা জাতিৰ নাম উমৰাও আৰু চাওতাল কোষেশ্বৰ বৰুৱাই লিখা দুখন গ্ৰন্থৰ নাম মাধুৰী গল্প কিতাপ চমুটোকা লিখা মেঘৰাজ কৰ্মকৰ যিকোনো এটা আৰু কোষেশ্বৰ বৰুৱা দুইটাৰ ভিতৰত এজনৰ নাম তোমালোকে দেখা পাইছে নহয় যিখন বৈচিত্ৰ্যময় অসম আছে ইয়াত দিয়াই আছে তাৰ পৰা চালে হৈ যাব ছাত্ৰ ছাত্ৰীসকল নেক্সট এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিম আৰু আমাৰ ক্লাছত